মই মহানিমৰ পাতবোৰ প্ৰায় ফ্ৰাই কৰিয়ে খাওঁ তেলত দি, কিন্তু আজি এনেকৈ বেচন দি বনাইছোঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এনেকৈ বেচন দি খায়ো ভাল লাগে। এয়া আজি মোৰ দুপৰীয়া থালিখন মই ৰেডি কৰিলোঁ। আপোনালোকে এনেকৈ চিম্পলকৈ বনাই খাব পাৰে কেতিয়াবা। চবেইতো বনাই বাৰু, মই আজি এনেই আৰু শ্বেয়াৰ কৰিলোঁ, মন গ'ল। সদায় বনাই থকা নহয় যেতিয়া, বনালে শ্বেয়াৰ কৰিব ভাল লাগে আৰু।